গাইস মাছকেইটা দেখিব পাৰিছে ডাঙৰ ডাঙৰে ইয়াৰে এটা জীয়াই থৈ দিম এটা খাম আজি জ্বলাই গৈছে সেইকাৰণে ঘৰৰ জ্বালাকে এতিয়া চিঙো এয়া ধুনীয়াকে লাগিছে বাস এইকেইটা হৈ যাব এতিয়া মাছ জীয়াই থোৱা আছে আৰু তাকে দেখি এনেকে কাছ খাবি নেকি এইফালে লাই পাতৰ খাৰ আপোনালোকে খাই ক'বচোন আমাৰ কিন্তু প্ৰায় চলে আৰু এইফালে আছে মাছ আৰু পিঁয়াজ ধনিয়া আদা নহৰু এতিয়া মাছখিনি ভাজিম এয়া মাছ 2 পিচ এতে খাৰ আঞ্জাতে দিছোঁ খাৰ আঞ্জাখিনি বেছিকৈ ভাত কৰিব এয়া এইফালে তেল গৰম হৈ গৈছে এতিয়া পিঁয়াজ দিম মাছখিনি এতিয়া দিম এতিয়া আদা নহৰু দিয়া নাই মাছখিনি অলপমান ফ্ৰাই হোৱাৰ পিছত আদা নহৰুখিনি দি দিম এতিয়া দিম হালধি ইফালে খাৰ আঞ্জা অলমষ্ট ৰেডি হৈ গৈছে এতিয়া গেছ বন্ধ কৰি থৈ দিম ইফালে মাছখিনি আদা নহৰু দি দিলে এতিয়া আৰু নিমখ দিব বাকী আছে দি দিওঁ সোৱাদ অনুসৰি নিমখ মাছখিনি ভাঙি দিয়ে এতিয়া অলপমান মছলা দি দিওঁ আৰু পানী দিয়াৰ পিছত দিম আৰু অলপমান ধনিয়া দি দিওঁ তেতিয়া সোৱাদটো বেছিকৈ হয় এতিয়া পানী অকণমান দি দিওঁ বেছি নিদিওঁ মাছখিনি থপথপীয়া কৰিম আৰু এতিয়া অকণমান মছলা দি দিম এয়া আমাৰ মাছ ভজা হ'ব আৰু ধনিয়া দিব বাকী আছে আৰু এতিয়া ধনিয়াখিনি দি দিওঁ মাছ ভজা হৈয়ে গ'ল এতিয়া ভাত খোৱাৰহে কথা কি ধুনীয়া কালাৰ আহিছে চাওক কিন্তু মাছখিনিহে ভাঙি গৈছে কিন্তু একো নাই এনেকৈ খাম আমি